1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ চাউলুং চুকাফাই অতীশ কামৰূপ ৰাজ্যৰ সোমবাৰ পীঠত পদাৰ্পণ কৰে। আঘোণ মাহৰ সোণালী ধাননি দেখা পাই চুকাফাৰ মুখত অজানিতে টাই ভাষাত উচ্চাৰিত হোৱা মুং দুন চুন খাম নামেৰে প্ৰথম ৰাজ্যখন প্ৰতিষ্ঠা কৰিলে। মৰাণ, মটক, বৰাহী, চুতীয়া আদি জনজাতিসকলৰ লগত বন্ধুত্ব তথা বৈবাহিক সম্বন্ধেৰে সংমিশ্ৰিত হৈ আওহম জাতি গঠন কৰে। পাটকাই হৈ নামৰূপ, টিপাম, অভয়পুৰ, হাবুং, চংটক, দিখৌৰে ভটিয়াই শিমলুগুৰি, টিমান, টিমা আৰু 1253 খ্ৰীষ্টাব্দত লাংকুৰি পাহাৰৰ কাষত স্থায়ী ৰাজধানী চেৰাইদেউ স্থাপন কৰে। পাছলৈ চৰাইদেউ নামেৰে অভিহিত কৰা হয়। 1983 খ্ৰীষ্টাব্দত বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ নামটো জাউতি যুগমীয়া কৰিবৰ বাবে অবিভক্ত শিৱসাগৰ জিলাৰ নতুনকৈ স্থাপন কৰা মহকুমাটোৰ নাম ৰখা হয় চৰাইদেউ আৰু 2015 চনত এখন পূৰ্ণাংগ জিলা হিচাপে ঘোষণা কৰা হয়। সোণাৰী আৰু মাহমৰা দুটা সমষ্টি, সোণাৰী আৰু মৰাণ দুখন পৌৰসভা, সোণাৰী, সাপেখাতী আৰু মাহমৰা তিনিটা ৰাজচক্ৰ আৰু সোণাৰীক জিলা সদৰ হিচাপে লৈ চৰাইদেউ জিলাখন গঠন কৰা হয়। পূবে আৰু উত্তৰে ডিব্ৰুগড় জিলা, পশ্চিমে শিৱসাগৰ জিলা, দক্ষিণে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড। ভাৰতবৰ্ষৰ 71 সংখ্যক গণৰাজ্য দিৱসৰ এই পবিত্ৰখনত মই চৰাইদেউ জিলা তথা সোণাৰীবাসী ৰাইজক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন যাচিছোঁ। শ্ৰদ্ধেয় ৰাইজ, ঐতিহাসিক দিশৰ পৰা চাবলৈ গ'লে ভাৰতৰ তথা অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক তথা সাংস্কৃতিক দিশত আমাৰ চৰাইদেউ জিলাই এক উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। 1228 খ্ৰীষ্টাব্দত টাই চান বংশৰ টাই কোঁৱৰ চাউলুং চুকাফাই বৰ্তমানৰ ব্ৰহ্মদেশৰ পৰা এই চৰাইদেউতে প্ৰথম ৰাজধানী স্থাপন কৰিছিল। চৰাইদেউৰ পৰাই আৰম্ভ হৈছিল অসমীয়া জাতি গঠনৰ প্ৰথম প্ৰক্ৰিয়া। সমগ্ৰ চৰাইদেউ জিলা যিধৰণে আহোম ৰাজত্বৰ সোণালী ইতিহাস বহন কৰি আহিছে, ঠিক সেইদৰে চৰাইদেউ প্ৰাকৃতিক সৌন্দৰ্যৰেও সুশোভিত। আহোম ৰাজত্বকালৰ বহুকেইটা মৈদাম তাৰ সাক্ষী। বুৰঞ্জী প্ৰসিদ্ধ এই চৰাইদেউতেই আহোম যুগৰ ৰাজপ্ৰসাদস্থলী, পূজাস্থলী আৰু মৈদামস্থলী আজিও জীপাল হৈ আছে। চৰাইদেউৰ পৰা পাছলৈ ৰাজধানী স্থানান্তৰিত হৈছিল যদিও কোনো স্বৰ্গদেউৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ এই চৰাইদেউতেই মৈদাম দিয়াৰ নিয়ম বান্ধি দিয়া হৈছিল, যি আজি জিলাখনৰ এটি সুকীয়া পৰিচয়। চাউলুং চুকাফাকে ধৰি 42জন স্বৰ্গদেউৰ লগতে অন্যান্য 15টা মৈদাম ইয়াতে আছে। জনশ্ৰুতি মতে দেওশালৰ উত্তৰ দিশত স্বৰ্গদেউসকলক আৰু দক্ষিণ দিশত কৌৰীসকলক মৈদাম দিয়া হৈছিল। শধোৱা পুখুৰী, টেঙা পুখুৰী আদিকে ধৰি সৰ্বমুঠ 64টা ৰজাদিনীয়া পুখুৰী, ধোদৰ আলি, নাহৰ আলি, মাহমৰা আলিকে ধৰি 17টা আলি, লাদৈগড়, নিমনাগড়কে আদি কৰি 4টা গড়, এটা ৰজাঢাপ, মহকটা, ভেটিবৰ পথাৰ, সাগৰ বেৰা বিল আদি কৰি 13খন ডুবি বা বিল, লাংকুৰি, আমলখিকে ধৰি 5খন দেওশাল, 6খন সাতপামেৰে চৰাইদেউ জিলাখনি কীৰ্তিচিহ্নৰে ভৰি আছে, যি আজি পৰ্যটন নগৰীলৈ পৰ্যবেক্ষিত হ'ব ধৰিছে। আহকচোন চৰাইদেউ জিলাৰ সোণাৰী আৰু সাপেখাতী উন্নয়ন খণ্ডৰ বিষয়াৰ মুখেৰে এই সম্পৰ্কে কিছু জানো। চৰাইদেউ জিলাখনত আমাৰ জিলা পৰিষদ এখন আছে আৰু আমাৰ ইয়াত 4টা উন্নয়ন খণ্ড আছে। আমাৰ এই উন্নয়ন খণ্ড সোণাৰী উন্নয়ন খণ্ড,
সাপেখাতি উন্নয়ন খণ্ড, লাকুৱা উন্নয়ন খণ্ড আৰু মাহমৰা উন্নয়ন খণ্ড। এই চাৰিওটা উন্নয়ন খণ্ডত মুঠ আমাৰ 36টা গাঁও পঞ্চায়ত আছে আৰু আমাৰ যিহেতু 4টা উন্নয়ন খণ্ড আছে, গতিকে আমাৰ 4খন আঞ্চলিক পঞ্চায়ত আছে গোটেই আমাৰ জিলাখনত সামৰি। আৰু আমাৰ এই জিলাখনত আমি উন্নয়ন খণ্ডৰ জৰিয়তে বিভিন্ন পঞ্চায়তৰ জৰিয়তে আমাৰ 14 ফাইনেন্সে হওক, MG এনৰেগাই হওক, এনেকুৱা ধৰণৰ আৰু 13 ফাইনেন্সে হওক, বিভিন্ন আঁচনিৰ জৰিয়তে আমি বুৰঞ্জী প্ৰসিদ্ধ আমাৰ যিখিনি মনুমেণ্ট আছে এইখিনি উন্নয়নৰ কাৰণে আমি যথেষ্টখিনি কাম কৰিছোঁ। ঠিক যেনেকৈ আমাৰ সাপেখাতি উন্নয়ন খণ্ডত আমি আটাল পুখুৰী সংৰক্ষণ কৰিছোঁ, দীঘলী পুখুৰী আমি সংৰক্ষণ কৰিছোঁ, আইদেউ মৈদাম আমি সংৰক্ষণ কৰিছোঁ, বৰ্জকুমাৰ, ধ্বজকুমাৰ মৈদাম সংৰক্ষণ কৰিছোঁ আমি। এনেধৰণৰ আমাৰ যিখিনি আছে সেইটো সাপেখাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত আমি গোটেইখিনি চেষ্টা কৰিছোঁ, অব্যাহত ৰাখিছোঁ আমি, যাতে গোটেই আমাৰ মনুমেণ্টখিনি আমি সংৰক্ষণ কৰিব পাৰোঁ। ঠিক তেনেকৈ আমাৰ সোণাই উন্নয়ন খণ্ডটো আমি দলৈ পুখুৰী এইটো আমি সংৰক্ষণ কৰিছোঁ, আমি চাৰিসীমা মাৰিছোঁ, আমি চাফা কৰিছোঁ আৰু এতিয়া আমাৰ আত্মসহায়ক গোটৰ জৰিয়তে আমি সেইখিনি সংৰক্ষণ কৰিছোঁ। ঠিক তেনেকৈ আমি বৰপাত্ৰ পুখুৰী, ৰজা পুখুৰী আপোনালোকে যিটো আছে সেই ৰজা পুখুৰী আমি সংৰক্ষণ কৰিছোঁ, চাৰিসীমা পকী বেৰা নিৰ্মাণ আমি কৰিছোঁ। ঠিক তেনেকৈ আমাৰ ইয়াৰ এই উন্নয়ন খণ্ডৰ অন্তৰ্গত যিখিনি মৈদাম আছে মৈদামখিনি সংৰক্ষণ কৰিছোঁ। তাৰোপৰি আমি ভজু এলেকাত আপোনাৰ এতিয়া আমাৰ গদা যুঁজৰ প্ৰশিক্ষণ বুলি কয় যে বৰাহীৰ মানে ৰজাৰ দিনৰ, তাত 219 বিঘা মাটি আমি সংৰক্ষণ কৰিছোঁ। আৰু এই গোটেই মাটিখিনি আমি এতিয়া আপোনাৰ আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে আমাৰ পৰা লৈছে। গতিকে আমাৰ এই চৰাইদেউ জিলাখন এখন বুৰঞ্জী প্ৰসিদ্ধ এখন জিলা। ইয়াত যিমানখিনি বুৰঞ্জী প্ৰসিদ্ধ আমাৰ সম্পত্তি আছে এইখিনি সংৰক্ষণ কৰাটো আমাৰ এটা কৰ্তব্য, আৰু সেই কৰ্তব্য পালন কৰোঁতে আৰু আমি সমূহ পঞ্চায়তৰ আৰু আমাৰ জিলা প্ৰশাসনৰ আমাৰ সহযোগত আমি গোটেইখিনি সংৰক্ষণৰ চেষ্টা কৰিছোঁ। দিচাং, টাউকাগ, চফ্ৰাই, টিয়ক আদি বহুকেইখন নদী, অভয়পুৰকে ধৰি দিল্লী, সাপেখাতি, চলা আৰু দিৰৈ নামৰ 5খন সংৰক্ষিত বনাঞ্চল আছে। লাকুৱা, মৰাণকে আদি কৰি 6টা তেলখাট, লাকুৱা তাপবিদ্যুৎ প্ৰকল্প এই জিলাৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। মহকুমা হৈ থকা দিনৰে পৰাই নিৰাপত্তা দিশটো কটকটীয়া হৈ আছে আৰু আজিও অসমৰ এখন নিৰাপদ জিলা হিচাপে সকলোৰে পৰিচিত। আহকচোন জিলা আৰক্ষী অধীক্ষকৰ মুখেৰে এই জিলাৰ নিৰাপত্তা দিশটোৰ সম্পৰ্কে জানো। আমাৰ চৰাইদেউ জিলা 2015 সালত ষ্টাৰ্ট হৈছে। ইয়াত পুলিচ প্ৰশাসন 2016 পৰা ষ্টাৰ্ট হৈছে। আগতে এটা চৰাইদেউ সাব ডিভিজন আছিলে আৰু সাব ডিভিজন হোৱাৰ টাইমত এইটো এটা বহুতেই তেতিয়া এটা ডিষ্টাৰ্বড এৰিয়া নিচিনা আছিলে, বিকজ আমাৰ আসাম, অৰুণাচল, আসাম, নাগালেণ্ড বৰ্ডাৰ হয়, অলপ ইনচাৰ্জেঞ্চিৰ ইয়াত আগতে বহুত প্ৰব্লেম আছিলে। তাৰপিছত জিলা হোৱাৰ পিছত ইয়াৰ আমাৰ 8টা থানা, 4টা আউটপোষ্ট, 4টা বৰ্ডাৰ আউটপোষ্ট কৰি লৈ আজি টোটেল আমাৰ 16টা পুলিচ প্ৰশাসনিক কেন্দ্ৰ আছে। সেইটো লৈ প্লাছ আমাৰ ইয়াত ফ'ৰ্চ ডিপ্লয়মেণ্ট বহুত আছে, পুলিচ আছে, CAPF আছে, আৰ্মিৰো ডিপ্লয়মেণ্ট আছে। আৰু সেইটো লোৱাৰ পিছত আমাৰ 2016 পিছত যেতিয়া এইটো আমাৰ এটা জিলা হ'ল, তাৰপিছত আমাৰ ইয়াত সুৰক্ষাটো ডেফিনেটলি ভাল হৈছে। আৰু আজিৰ টাইম আমি ক'ব আৰু কি আমাৰ চৰাইদেউ জিলা ইজ ওৱান অফ দ্য ছেফেষ্ট প্লেচেছ টু ভিজিট। আমাৰ যিমান জেগা আছে অসমত বা অসমৰ বাহিৰতো হ'ব পাৰে, তো এইটো এনেকাই আছে, ইমানেই ইয়াত থ্ৰেট আছে যিমান কি বাহিৰত হ'ব পাৰে। সো এই জিলা ভিজিট কৰাৰ কাৰণে একদম ছেফ হয়। ইয়াৰ পৰা আমাৰ অৰুণাচল যাৱাৰ কাৰণে একদম ভাল ৰাস্তা আছে, ভাল যোৱাৰ জেগা আছে, আপুনি নাগালেণ্ডত যোৱাৰ কাৰণে বহুত ভাল আছে। তো অভাৰঅল চিটুৱেশ্যন ইয়াত এইটো এতিয়া আহিছে কি দিছ ইজ ওৱান অফ দ্য মষ্ট বিউটিফুল চাহ বাগানৰ জিলা হয়। মানুহ ইয়াত ধুনীয়া হয় আৰু ইমান ইয়াৰ ইউথৰ এটা স্পেচিয়েল আপুনি চাব পাৰে, লাইক দ্য এনাৰ্জি ইন দ্য ইউথ। তো সেইসব লৈ আমি আজি পুলিচ প্ৰশাসনৰ পৰা ক'ব পাৰোঁ কি চৰাইদেউ জিলা ইজ এ ছেফ প্লেচ, বহুত সুৰক্ষিত জেগা হয় ইয়াত ভিজিট কৰাৰ কাৰণে, অহাৰ কাৰণে। আৰু অসমৰ এটা খুবেই ইম্পৰ্টেণ্ট গহন ৰূপটো দেখাৰ কাৰণে চৰাইদেউ, সেইটো চৰাইদেউ প্ৰথম যিটো আমাৰ অসম কালচাৰৰ এইটো প্ৰথম ভূমি হয়, ইয়াত পৰাই ষ্টাৰ্ট হয়, দ্য চিডছ অফ এছামিজ কালচাৰ ইয়াত পৰাই ষ্টাৰ্ট হয়। চ' চৰাইদেউ অলৱেজ বিকামছ এণ্ড ৰিমেইনছ ইম্পৰ্টেণ্ট। আৰু আমাৰ সুৰক্ষা ফালে পৰা নিশ্চয়টো আমি ক'ব পাৰোঁ কি দিছ ইজ ওৱান অফ দ্য ছেফেষ্ট প্লেচ ইন নট অনলি ইন আছাম বাট ইন ইণ্ডিয়া। অসমৰ প্ৰথম চাহ ব্যৱসায়ী মণিৰাম দেৱানে খোলা
চাহ বাগিচাকে প্ৰমুখ্য কৰি ৭৮খন ডাঙৰ চাহ বাগিচাৰ লগতে বহুতো সৰু সৰু বাগিচা এই জিলাত আছে, যাৰ ফলত বুৰঞ্জী প্ৰসিদ্ধ এই চৰাইদেউ নগৰীত কেঁচা সোণৰ সোণাৰীসকলৰ ভূমিকাও অতুলনীয়। চাউলুং চুকাফাই গঢ়ি যোৱা ভাতৃত্ববোধৰ এনাজৰীডাল আজিও প্ৰত্যেকটো ভাষা ভাষী জাতি জনগোষ্ঠীৰ লোকৰ মাজত এতিয়াও সেই সম্পৰ্ক অটুট আছে। শিক্ষাৰ ক্ষেত্ৰত চৰাইদেউ জিলা যথেষ্ট আগৰণুৱা। ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰতিভা বিকাশৰ বাবে একোখনকৈ মঞ্চ আছে। যাতায়াতৰ সুবিধাৰ্থে ৰেলৰ সুব্যৱস্থাৰ লগতে মটৰ পৰিবহণৰো সুব্যৱস্থা আছে। নাগালেণ্ড আৰু অৰুণাচলৰ লগত অতীতৰ ভাতৃত্ববোধৰ সম্পৰ্ক এতিয়াও অটুট আছে। সদৌ শেষত নৱগঠিত চৰাইদেউ জিলাৰ জিলা মটৰ পৰিবহণ বিষয়াৰ কিছু বাৰ্তা আমাৰ জিলাবাসীৰ বাবে এৰিলোঁ। ইয়াত চৰাইদেউ জিলা পৰিবহণ বিষয়া কাৰ্যালয় অলৰেডি স্থাপিত হৈছে, আপোনালোকে গম পাইছে, আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হৈছে AS33। আমি ইয়াত ৰেজিষ্ট্ৰেশ্যন আৰু লাইচেঞ্চিঙৰ কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ, আৰু ইয়াৰ জৰিয়তে আমাৰ যিখিনি মানুহ ইয়াত চৰাইদেউৰ মানুহ তেওঁলোকৰ বহুতখিনি সুবিধা হ'ব। তেওঁলোকে আগতে শিৱসাগৰ যাবলগীয়া হৈছিলে, নাইবা ডিব্ৰুগড় যাবলগীয়া হৈছিলে, এতিয়া তেওঁলোকে ওচৰতে ইয়াতে আহি পেলাই তেওঁলোকে লাইচেঞ্চ লাগে, গাড়ী ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে বা গাড়ীৰ পাৰ্মিট লাগিছে, তেওঁলোকে ইয়াতে আহি এইখিনি কাম কৰিব পাৰে। আৰু এই ক্ষেত্ৰত আমি এই অফিচটো যিমান পাৰে চিটিজেন চেণ্ট্ৰিক কৰিবলৈ চেষ্টা কৰিম, আৰু পাব্লিকৰ যাতে কোনো অসুবিধা নহয় সেইবোৰ আমি ব্যৱস্থা ৰাখিম। তেনেদৰে ইয়াতে আপোনাৰ জেনেৰেলি দেখা যায় দ্বিতীয় অফিচ এটাত মানুহ এজন আহি সমস্যাত পৰে যে ক'ত যাব, কি কৰিব। আমি এই ক্ষেত্ৰত ভাবিছোঁ যে প্ৰত্যেকটো ৰুমৰ ফ্ৰণ্টত আমি এখন নটিচ আঁৰি দিম, তেওঁলোকে কোন ষ্টেপ ৱাইজ ক'ৰ পৰা ক'লৈকে যাব লাগিব সেই কথাখিনি আমি তাতে লিখা থাকিব। তেওঁলোকে যাতে কোনো ডিলিং এছিষ্টেণ্টৰ লগত কণ্টেক্ট নকৰাকেই গম পাই যায় কেনেকৈ কি কৰিব লাগে, এই প্ৰচেছৰ বিষয়ে তেওঁলোকে গম পাব। তেনেদৰে ৰেজিষ্ট্ৰেশ্যন আজিকালি ডিলাৰ পইণ্টতে আৰম্ভ হৈ গৈছে, গতিকে সেইটো অলৰেডি তেওঁলোকৰ পাব্লিকৰ সুবিধা হৈছে। তাৰোপৰি আমি এনফৰ্চমেণ্টৰ কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ, আৰু যিখিনি মটৰ ভেহিকুল অফেন্স আমি ডিটেক্ট কৰিছোঁ, তাত বহুতখিনি উইদাউট লাইচেঞ্চ গাড়ী চলোৱা দেখিছোঁ, উইদাউট হেলমেট গাড়ী চলোৱা দেখিছোঁ, উইদাউট ছিট বেল্ট গাড়ী চলোৱা দেখিছোঁ। আমি সেই ক্ষেত্ৰত তেওঁলোকক ফাইন কৰিছোঁ, আৰু তেনেদৰে আমি উইদাউট হেলমেট যিখিনি মানুহে আপোনাৰ গাড়ী চলাইছে তেওঁলোকৰ বহুতখিনি লাইচেঞ্চ ছাছপেণ্ড কৰিছোঁ। গতিকে আমি এপিল কৰিম এট দ্য ছেম টাইম যে পাব্লিকে যিখিনি আইন আমি বলবৎ যিখন মটৰ ভেহিকুল আইন সংশোধনী আইন চৰকাৰে বলবৎ কৰিছে সেইখিনি যাতে মানি চলে, যাতে আমি তেওঁলোকক ৰাস্তাত যেতিয়া গৈ থাকোঁ আমি জোৰ কৰি পেলাই তেওঁলোকক যাতে পিন্ধাব নালাগে, তেওঁলোকৰ পৰা যাতে ফাইন ল'ব নালাগে, সেইটো তেওঁলোকে যদি আইন মানি চলে আমি এইখিনি নকৰাকৈ হ'ব। আমি এইখিনি এনফৰ্চমেণ্টৰ যিখিনি কাম অনায়াসে কৰিব পাৰিম। তাৰোপৰি কিছুমান ক্ষেত্ৰত আপোনাৰ আণ্ডাৰ এজ ড্ৰাইভিঙত দেখা যায়, ড্ৰাংক এণ্ড ড্ৰাইভিং দেখা যায়। এই ক্ষেত্ৰত মানুহ নিজে সজাগ হ'ব লাগিব, আৰু ৰাস্তাটো নিজে তেওঁলোকে ছেফ কৰি ৰাখিব লাগিব। এই ক্ষেত্ৰত আমি পাব্লিকৰ সহায় হোৱাকৈ এটা ট্ৰেন্সপাৰেণ্ট চিটিজেন চেণ্ট্ৰিক অফিচ কৰাত আমি যিমানখিনি পাৰোঁ আমি সহায় কৰিম, আৰু আশা কৰোঁ আপোনালোকে আমাক সহায় কৰিব। থেংক ইউ।